গুড মৰ্ণিং এভৰিৱান। আজি একদম ৰাতিপুৱা 4টাতে উঠিছোঁ দেই, মানে ঘৰত সকাম এখন আছে, সেয়ে ৰাতিপুৱাই ব্ৰাছ কৰি এফালে লাগি আছে চোতাল মোচাত, আৰু মই গা পা ধুই এফালে লাগিলোঁ মালা বনোৱাত। মালাৰ প্ৰয়োজন হ'ব যিহেতু মালা এফালে গাঁঠিলোঁ, আৰু এফালে আমাৰ পুৰোহিত আহি পালে, তেওঁ নিজৰ বস্তুখিনি যোগাৰ কৰি লৈ আছে। আৰু ইফালে আমাৰ ভণ্টিহঁতে বনাইছে চাহ, আৰু এইফালে চলি আছে ভাতৰ যোগাৰ, নিৰামিষ ভাত যোগাৰ কৰা হৈছে। এইফালে হৈছে পনীৰ ফ্ৰাই, আৰু এইফালে আমাৰ দালি হ'লেই প্ৰায়, আৰু এইফালে হৈ আছে নিৰামিষ চব্জি, আৰু এইফালে আমাৰ আৰম্ভ হ'ল নাম। নাম শেষ হ'ব হৈছে, আৰু সেয়েহে আমি লাগিলোঁ চাহত। এবাৰ বনাইছোঁ গাখীৰ চাহ, আৰু প্ৰসাদ চসাদ খোৱা হোৱাৰ পিছত এইফালে ভাত দিব হ'লেই, আৰু সকলোকে ভাত চাত দিয়া হোৱাৰ পিছত এতিয়া খাইছোঁ আমি। অলপ লেকচাৰ মাৰি মাৰি আৰামত খালোঁ আৰু আজি আছিলে আমাৰ ঘৰত মন্দিৰ লোৱা, নতুন মন্দিৰটো আজি লোৱা হৈছে, গতিকে সৰুকৈ পূজা এভাগ কৰা হ'ল। আজিলৈ ইমানেই ভিডিঅ'টো, বাই।